তবে ডাঙৰ প্ৰব্লেম এটা হৈছে কি প্ৰব্লেম ভাই আজি মোৰ চাকৰিৰ ইণ্টাৰভিউ আছে কিন্তু মেইন কথাটো হ'ল যে মই যে একো নাজানোৱে চাকৰিটো কি ক'ব লাগিব কি কৰিব লাগিব মই একো নাজানো কিন্তু মোৰ চাকৰিটো লাগে ए मैं हूं ना टेंशन लेने का नहीं কিন্তু কেনেকে তোৰ হেডফোন আছে ন হেডফোনডাল কাণত লগাই যাবি আৰু ইণ্টাৰভিউত সোমোৱাৰ আগতে ফোনটো লগাই ল'বি মোলে তাৰপিছত টেনশ্যন নলবি মই আছো নহয় টেনশ্যন নলবি একেবাৰে তই অ বে তোক ৰজনী কম বে ৰজনী কম ৰজনী এটা নহ'ব কিন্তু দুটা লাগিব May I come in, sir? Check. Thank you, sir. হেডফোনডাল কিয় হেডফোন মানে মই কামত বহুত গুৰুত্ব দিওঁ ছাৰ যদি মই কাম কৰি থকা সময়ত যদি কোনোবাই মোক ফোন কৰে মই একদম কোনো নিশ্চিন্ত মনে মই ফোনটো ইয়াত ৰিচিভ কৰোঁ যাতে ফোনটো কৰি থাকোঁতে মোৰ কামটোত ডিষ্টাৰ্ব নহয় গুড মেন তোমাৰ নামটো মোৰ নাম প্ৰিয়াংকুশ শৰ্মা চাকৰিটো কিয় লাগে তোমাক মোৰ বহুত দৰকাৰ হৈছে চাকৰিটো বহুত দুখীয়া ঘৰৰ ল'ৰা চাকৰিটো মোৰ বহুত দৰকাৰী আছে মোৰ ঘৰখন বহুত দুখীয়া ঘৰৰ মানে যেনে তেনে এটা চাপ মই ঢালিছিলোঁ ওপৰত কিন্তু মই বহুত দুখীয়া ঘৰত সেইকাৰণে মোক চাকৰিটো লাগে মিনিমাম চলি থাকিব পাৰিবলৈ ছাৰ কুৰ্তা চিৰ্তা খাবলৈ তুমি কি কৰা মই বৰ্তমান বজাৰ কৰিব যাওঁ বজাৰ কৰিবলৈ যাওঁ ছাৰ বজাৰ কৰিবলৈ যোৱা নহয় এনেই আছো এতিয়া এনেই আছো ছাৰ এনেই আছো পিছে তুমি নিজকে চাকৰিটোৰ বাবে উপযুক্ত বুলি কিয় ভাবা উপযুক্ত ফটোৱা এই কেলাটো ফটোৱা জাঙিয়া এটা কিনিব নোৱাৰা মোক ক'বলৈ আহিছ হা জাঙি এটা কিনিবলৈতো শক্তি নাই মোক কথা ক'বলৈ আহিছ নিকম্মা ধাটিকা বছ ঐ তোকে কৈছো What do you mean, rascal? কি কৈ আছ ফচি নেকি মই বেয়াকে ফচি চা ভাই মোৰ দেউতা পুলিচ হয় তোক মই এতিয়াই তোক বেলেগ কেছত ফচাই দিব পাৰো চা ভাই মোৰ দেউতা পুলিচত চাকৰি কৰে তোক মই উল্টাকে ফচাই তোক জেলৰ ভাত খুৱাব পাৰো ভাই নালাগে একো কৰিব নালাগে তোমাক মই চাকৰিও দিম খোৱা বোৱা চব ফ্ৰী থকা মেলা চব ফ্ৰী দিম নালাগে মোক পুলিচত দিব নালাগে বোপাই তোমাক চব ফ্ৰী দিম মই আহিছো ছাৰ কি জেমেলাত ফচিছিলো ভাল বাচিলো দেই ভাল বাচিলো ভাই ঐ চৰি একদম বেয়া নাভাবি ঐ এই লগৰে ফোন কৰি চিনি পাও ন লক্ষ্য ন সেইটো ডাঙৰ কাজি এখন লাগি গ'ল মোৰ আজি কৈছো শুনি যাওঁ কি কেলাই এসা মত করো আগে তোর কারণে মই চাকরিয়ে পাই গলো থ্যাংক ইউ সো মাচ মজা